কবিতাৰ শিৰোনাম আকৌ নতুন প্ৰভাত হ'ব। মানৱতা মৰিহালি হৈ কংকাল সদৃশ আহজ্জপাৰ ডালবোৰ বিকৃত ৰূপত বাঢ়িব লৈছে মৰিহালি। সেই ডালবোৰতে বহি থাকে এজাক জঘন্য নৰখাদক। সিহঁতৰ কোনোবাই কলিজা খাই ভাল পায়, কোনোবাই হাড়বোৰ চোবাই ভাল পায়, কোনোবাই আকৌ ৰঙা তেজ পান কৰি তৃপ্তি লাভ কৰে। সিহঁতক মুক্তিৰ আবেদন দি একো লাভেই নাই, কাৰণ সিহঁত বৰ্বৰ, সিহঁত পিশাচ। কিন্তু অনুৰোধ কৰিছো মই ৰজাঘৰীয়াক, যেতিয়া কোনোবা মাতৃয়ে নিজৰ বুকু উদং কৰি একমাত্ৰ সন্তানটিক হেৰুৱাৰ ৰিক্ত বেদনাত গগন ফালি চিঞৰি চিঞৰি কান্দে, সেই কান্দনৰ যন্ত্ৰণাৰ প্ৰতিধ্বনিবোৰ শুনিবলৈ চেষ্টা কৰক। যেতিয়া কোনোবা বৃদ্ধ পিতৃয়ে দিশহাৰা হৈ সমস্ত আশা আকাংক্ষা চিতাত চাপি দি লুকাই লুকাই নিজৰ পোনাটিক হেৰুৱাৰ অবৈধ বেদনাত হুক হুকাই কান্দে, সেই চকুতানিবোৰৰ পৰিভাষা বুজিবলৈ চেষ্টা কৰক। হে ৰজাঘৰীয়া, আপোনালোকক সশ্ৰদ্ধাৰে প্ৰণিপাত জনাই কাতৰ অনুৰোধ কৰিছো, সমাজখন পৰিষ্কাৰ কৰক, নিধন কৰক নৰখাদকবোৰক। নহলে আমি বুঢ়ী খোজ পেলাব নোৱাৰা হৈছো। য'তেই খোজ পেলাও তাতেই তেজৰ ডোঙা। তথাপি আমি বোলে আশা কৰো আকৌ নতুন প্ৰভাত হ'ব।